ফাইনেলি পাই গ'লো সেই গামনি ষ্টেচন। চাহ না ইমান পৰিৱেশটো বহুত ধুনীয়া হৈ আছে, একদম জংঘলে হৈ আছে আমাৰ ষ্টেচনটো, গামনি ষ্টেচনটো। এইটো হৈছে মোৰ আকাশ। ফাইনেলি চলক এতিয়া আমি যাম, এতিয়া ভালকৈ দেখামগৈ আমি ষ্টেচনখন। টিকেট কাটে মানে তাত বৰ ধুনীয়া ধুনীয়া মানুহ ছোৱালী মানুহ থাকে। তেওঁলোকক যদি লাগে তেতিয়া মোক কণ্টেক্ট কৰিব, কমেণ্টত জনাব মোক লাগে বুলিকে। বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। ৰাতিপুৱাই আজি আমি গামনিৰ পৰা আমি আজি ভালপুং গৈ আছোঁ। আমি গৈ আছোঁ, খোজকাঢ়ি গৈ আছোঁ। মোহন দা কিবা এটা কৈ দিয়া। কিবা এটা কোৱাৰ আগত আপোনালোকে একদম স্কিপ নকৰিব, এইটো ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি দেখুৱাইছোঁ ভালুকপুং। তুমি কিবা এটা কৈ দিয়া। কি ক'ম এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ এতিয়া ভালপুং। আমাৰ লোকেল ৰাকেশ ভাই গৈ আছে বৰ্তমান ইয়াত। সেইটো আমাৰ লোকেল ফাইনেলি পাই গ'লো সেই গামনি ষ্টেচন। চাহ না ইমান পৰিৱেশটো বহুত ধুনীয়া হৈ আছে, একদম জংঘলে হৈ আছে আমাৰ ষ্টেচনটো, গামনি ষ্টেচনটো। এইটো হৈছে মোৰ আকাশ। ফাইনেলি চলক এতিয়া আমি যাম, এতিয়া ভালকৈ দেখামগৈ আমি ষ্টেচনখন। টিকেট কাটে মানে তাত বৰ ধুনীয়া ধুনীয়া মানুহ ছোৱালী মানুহ থাকে। তেওঁলোকক যদি লাগে তেতিয়া মোক কণ্টেক্ট কৰিব, কমেণ্টত জনাব মোক লাগে বুলিকে। ধুনীয়া পৰিৱেশ, এবাৰ জিৰণি ঘৰ পালে এবাৰ বহিম আৰু আমি এতিয়া বহি আছোঁ আমি। এতিয়া জিৰণি ঘৰ, এতিয়া ট্ৰেইনখন কেতিয়া আহিব, এতিয়া ৰখিব নে নৰখিব গেৰেণ্টিয়ে নাই। আমি টিকেট কটা ঘৰখন আমি দেখাই দিমগৈ, বলক টিকেট কটা ঘৰখন দেখাই দিমগৈ। এতিয়া ইপিনে যাব লাগিব টিকেট কটা ঘৰ, ইপিনে সেইখন আমাৰ গামনি ষ্টেচনৰ টিকেট কটা ঘৰখন হৈছে এইখন। এইটো কি লিখা আছে, গামানি আমাৰ টিকেট কটা ঘৰখন এইখন আছিলে। একোৱে নাই আৰু পুৰা একদম খালী হৈ গ'লেগৈ। ইয়াত মোক কোনো নৰখে আৰু ইয়াততো চাগে হেৰি নৰখিব, ট্ৰেইনে নৰখিব চাগে। ট্ৰেইন নৰখিব না গেৰেণ্টিয়ে নাই। বনাইছে মানুহ বহি কেনে এইপিনে টিকেট কটা ঘৰখন। সেই মানুহ বহি পেলাই ইয়াত টিকেট কটা আছিলে। সেইটো ইয়াত মানে টিকেট ইয়াত মানে নাকাটে আৰু তাৰ কাৰণে মানে বহুত বেয়া হৈ গ'লেগৈ ষ্টেচনটো, মানে বহুত লেতেৰা হৈ গ'লেগৈ। তেল ফাৰ্মাচ আছে ইপিনে, বহুত জংঘল হৈ গ'লেগৈ। এতিয়া চাফা কৰিলেহে ভাল হ'ব আৰু। আপোনালোকে যে নাভাবিব যে এইখন ইমান লেতেৰা হয় বুলিকে। ইয়াতে মানে টিকেট কটা মানে হেৰি নকৰি না, তাৰ কাৰণে মানে এইটো মানে লেতেৰা হৈ আছে। মানে এতিয়া মানুহ চানুহ কোনো নাহে আৰু না। ইয়াত যদি টিকেট কাটে তেতিয়া পূৰা চাফা হৈ যাবগৈ। এতিয়া আমি ইয়াতে বহি আছোঁ। এতিয়া মানে ট্ৰেইনখন আহিব নে নাহিব এতিয়া গেৰেণ্টিয়ে নাই। মানে ট্ৰেইনটো অহাটো আহিব নৰখে। কোনৰ পৰা আহিব ট্ৰেইনটো। একদম ধুনীয়াকৈ গছৰ ছাঁত বহি আছোঁ। তাত আছে পাকৰি গছ নে কি হয়, এইকেইটা আমাৰ বাবুকেইটা। আমি যিকেইজনে এতিয়া যাম নহয়, এইকেইজন, এইটো মোহন দা, এইটো সমীৰ দা, জ্যোতি। একদম মানে ৰখি আমনি লাগিল, টোপনি ওলাই গৈছেগৈ আৰু। এতিয়ালৈকে ট্ৰেইনখনে অহা নাই, আমনি লগাই দিছে আৰু। ট্ৰেইনখন আহি গ'ল। বন্ধুসকলে মানে নৰখিলে ট্ৰেইনখন, আমি এনে অহা খালে বহুত দুখৰ কথা। আমি বহুত দূৰ খোজকাঢ়ি কষ্ট কৰি আহিলোঁ আজি উঠিম বুলিকে। মানে এইখনক এতিয়া বম দি কিনে আমি উৰুৱাই দিব লাগিব। এবাৰ ঘূৰিলে আমি এবাৰ শিলগুটি পাতি থৈ দিব লাগিব, শিলপাতত শিলগুটি পাতি কেনে থৈ দিম। এতিয়া আমাক বহুত দুখত হ'লে আমি আজি যাম বুলি ভাবিছিলোঁ ভালপুঙত ঘূৰিবলৈ। এতিয়াতো আমাৰ লগত হাতত পইচা নাই এটকাও। এতিয়া আমি ভালপুং যাবলৈ কাৰণে এতিয়া আমি খোজকাঢ়ি আৰু ঘৰত এতিয়া উভতি যাব লাগিব। ৰাইজ এতিয়া কি কৰোঁ।
ঘৰত যাই কেনে ভাত খাই কেনে শুই থাকিব লাগিব আৰু উপায়তো নাই এতিয়া আমি ভালুকপুং ঘূৰিব যাম বুলি ভাবিছিলোঁ আমি বন্ধুসকল এতিয়া কি কৰিবি বন্ধুসকল খোজকাঢ়ি গৈ আছোঁ এতিয়া আমাৰ হাতত ৰেল গেটত এতিয়া সুধিমগৈ আমি ইয়াত কিহৰ কাৰণে ট্ৰেইন নৰখে আৰু ব্লক চোন কিহৰ কাৰণে নৰখে চাই থাকক আপোনালোকৰ আগতে সুধিম কি কয় এতিয়া ৰেল গেটত মানুহটোক সুধি চাম আৰু তাৰ ৰেল গেট নমোৱাটোক সুধিম আমি এতিয়া কি কয় মানে এতিয়া মানে গম পোৱা গ'লে যে কিহৰ কাৰণে যে ট্ৰেইনখন ইয়াতে নৰখে আৰু আমাৰ গামনিত আৰু চাইডত নৰখে মানে কিছুমান মানে যেনেকুৱা ফটুৱা পোৱালি আছে মানে ফটুৱা পোৱালিবিলাক মানে আহি কিনে মানে ইয়াতে মানে পুৰা দৰ্জাবিলাক আকৌ ফেনবিলাক সেইবিলাক মানে শিকি চব মানে ভাঙাই দিছে লাইট চাইট ভাঙাই দিছে মানে তাৰ কাৰণে মানে নৰখে আৰু মানে স্কুলীয়া পোৱালিবিলাক উঠি আহে মানে স্কুলৰবিলাক নামবিলাক বাৰু নলওঁ বাৰু মানে বেয়া পাব পাৰি না তাৰ কাৰণে মানে এতিয়া আমি সুধিছিলোঁ আৰু ইয়াতে মানে আমাৰ ৰেলৱে গেটত সুধিছিলোঁ এতিয়া সি মানে কৈ দিছে আৰু আমাক আমি মানে ঘূৰিব যাম বুলি ভাবিছিলোঁ আমিতো গম পোৱা নাছিলোঁ মানে এতিয়া আকৌ ঘূৰিব আহি গ'লোঁ এতিয়া গৈ আছোঁ আমি এতিয়া হেৰিত গামানি হাতী গেটত গৈ আছোঁ আমি এতিয়া সেই আকৌ এইবাৰ মেইন ৰাস্তাত পাইছোঁগৈ আমাৰ হাতী গেটৰ মেইন ৰাস্তা পাইছোঁ আছে মানুহসকল এইপিনে চাহ যি আছে মই চব দেখাই দিম ইপিনে আছে আমাৰ চাইডত যাব ইপিনে ৰাস্তাত চাইডৰ আৰু ইপিনে আমাৰ হাতী গেট আছে সেইখিনি হাতী গেট আছে সেইটো হাতী গেট এনে বান্দৰ চান্দৰ বহুত আছে কিন্তু এতিয়া এইখিনিতে নাই এতিয়া আগত গ'লে মানে পাই যাব বান্দৰ মানে আগত গ'লে বান্দৰ পাই যাব বান্দৰ গ'লে পাই যাব সেইখন আমাৰ এইখন হৈছে বন্ধুসকল ইয়াতে পালংহি ইয়াতে কি লিখা আছে নামেৰি নেশ্যনেল লং হুড কম্পেলছ নামেৰি 3 কিলোমিটাৰ গ'লে এইটো মানে পাই যাব আৰু নামেৰি ইপিনে যাব লাগিব ইপিনে আছে ৰাস্তাটো ইপিনে যাব লাগিব ইপিনে এইটো হাতী গেট বুলি কয় মানে তাৰ কাৰণে মানে ইয়াতে ছবিটোকে লিখি কেনে থৈ দিছে ইয়াতে হাতী গেট বুলি মানে ইয়াতে হেৰি লিখা আছে কি লিখা আছে চাই লওঁ আপোনালোকে মানে হাতী মানে ছবিটোকে মানে ধুনীয়াকৈ লিখি কেনে থৈ দিছে বহুত ধুনীয়াকৈ লিখিছে ইয়াতে হাতী বাবাৰ সুৰটো লিখাইছে মানে মাথাটো সুৰটো বনাই কেনে থৈ দিছে মানে তাৰমানে ইয়াতে মানে হাতী ওলাই ন তাৰ কাৰণে চাগে হাতী গেট বুলি থৈ দিলে এইকেইজন মই পাৰ্টনাৰ কেইজন আহি কিনে বহি আছেগৈ এইকেইজন এইটো আছে জ্যোতিদা এইটো বহি আছে আকাশ সমীৰ মোহন ভাই মানে একদম ধুনীয়া একদম মানে চিনেৰীটো ইপিনে আমাৰ এইটো নামেৰিত যোৱা ৰাস্তা হয় এইটো চাইডে এতিয়া যাব নামেৰিত গ'লে মানে এতিয়া লিখা আছে পৰিৱেশ আৰু বন বিভাগ নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু আহিছোঁ আমি এতিয়া আমাৰ নামেৰিৰ পাকঘৰ বুলি কৈ বোলে পাকঘৰত আহিছোঁ কি পাই আমি সুধিব যাম দেই ধুনীয়া দেখ পাইছে আৰু ঘৰখন একদম মজা